সজ্জা চেনেলৰ মই মুন্নিয়ে আপোনালোক সকলোকে স্বাগতম জনাই আজি মোৰ ফাৰ্ষ্ট ব্লগটো আৰম্ভ কৰিব ওলাইছো। আজি মই আপোনালোকলৈ আগবঢ়াইছো মাছৰ এটা ৰেচিপি আৰু এই ৰেচিপিটো মই বনাব ওলাইছো কেঁচা আমৰ সৈতে আৰু কেঁচা আম বিলাহী আৰু আলুৰ সৈতে। গতিকে চাওকচোন মই ৰেচিপিটো কেনেকৈ বনাওঁ আৰু লগত বনাম মাছৰ মুড়িঘণ্ট। মুড়িঘণ্টৰ কাৰণে মই বস্তুখিনি প্ৰিপেয়াৰ কৰি লৈছো। তাত দিবৰ কাৰণে মই লৈছো এটা পিঁয়াজ এইদৰে কাটি লৈছোঁ, কেইখিলামান তেজপাত, দুটা শুকান জলকীয়া, অলপ এডাল দালচেনি, ইলাচি, তাৰপিছত এয়া জালুক আৰু লগতে আদা নহৰু বটা আৰু লগত দিবৰ কাৰণে অলপ মগু দালি দি কেনেকৈ মই মাছৰ মুড়িঘণ্ট বনাওঁ আজি আপোনালোকক দেখাই আছোঁ। মাছখিনি ভাজি ল'ম, গোটেইখিনি মাছ ভালদৰে। অলপ মাছখিনি লুটিয়াই লৈছোঁ। আপোনালোকৰ এইখিনি এটা কথা কৈ থওঁ, মাছ ভাজিতে যদি কেৰাহীত কেতিয়াবা তলত যদি লাগি যোৱা নিচিনা অনুভৱ কৰে তেতিয়া মাছত অকণমান আটা ছটিয়াই দিব। আটা ছটিয়াই দিলে তেতিয়া কি হয়, মাছটো তেলত লাগি নাযায়। মোৰ মাছ ভাজা হৈ গৈছে। এতিয়া মই মাছ ভাজাৰ তেলতে অকণমান মিঠি গুটি দিম। মাছৰ টেঙাত মিঠি গুটি দিলে তাৰ সোৱাদেই বেলেগ হৈ যায়। মিঠি গুটি দিছোঁ। মিঠি গুটিকেইটা অকণমান ক'লা হ'বলৈ থৈছোঁ। হৈ গৈছে। এতিয়া ইয়াত তেলত দিম মই বিলাহী। অকণমান ভাজি দিছোঁ। ইয়াত দিম এতিয়া মই নিমখ, হালধি, ভালকৈ লৰাম। এতিয়া অকণমান তৰ কাৰণে ঢাকন লগাই দিম। আলুখিনি মই সামান্য পৰিমাণে পিটিকি লৈছোঁ বা আলুখিনি দি দিছোঁ। মোৰ অকণ পৰিমাণটো বেছি লৈছোঁ, কাৰণ মই এটা হিচাপত বনাব লাগিব, কাৰণ ঘৰৰ মানুহ অলপ বেছি। গতিকে মই পৰিমাণটো আপোনালোকে নিজেই লৈ ল'ব, আলু কম বেছ কৰিব পাৰে। মই অকণমান আলু বেছিকৈ বনাইছোঁ। এতিয়া এইখিনি অকণমান মই ঢাকন দি থ'ম আৰু ইয়াৰ পৰা এটা ভাজা গোন্ধ আহিব। সেই গোন্ধটোৰ পিছতহে মই ইয়াত পানী দিম আৰু আমখিনি অকণমান পিছত দিম। দেখিছেনে আলুখিনি ভাজা হৈ গৈছে। কেনেকৈ গম পাব চাওক, চাওক কেৰাহীত উঠি অহা নিচিনা হৈছে, তেতিয়াই গম পাব যে আলুখিনি ভাজা ধুনীয়া হৈছে। এতিয়া মই ইয়াত দিম এই যে আমখিনি লৈছিলোঁ, আমখিনি মই আম বেছি লোৱা নাই। আমখিনি এতিয়া মই ইয়াত সুন্দৰকৈ ভাজিম অকণমান পৰ। আলু আৰু বিলাহী ভাজা হৈ গৈছে। এতিয়া মই এই পানীখিনি হৈছে আলু আৰু আম যিখিনি আমি সিজাই লৈছিলোঁ, সেই পানীটো মই পেলাই দিয়া নাই, কাৰণ ইয়াত এটা আমৰ ফ্লেভাৰ আছে। এনেই কিন্তু আলু সিজোৱা পানী মই কেতিয়াও তৰকাৰীত ব্যৱহাৰ নকৰোঁ, কিন্তু আম থকাৰ বাবে আজি এই পানীটো মই আজি ইয়াত ব্যৱহাৰ কৰিম।
তৰকাৰী মানে যেতিয়া মাছৰ তৰকাৰী হওক বা যিকোনো তৰকাৰী হওক কেতিয়াও আপোনালোকে মানে ঠাণ্ডা পানী ইউজ নকৰিব। ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে কি হয় তৰকাৰীটো সোৱাদটো একদম নাইকিয়া হৈ যায়। এতিয়া মই ইয়াত আৰু অলপ এয়া পানী গৰম কৰি থৈছিলোঁ, অলপ গৰম পানী দি দিম। এতিয়া এই তৰকাৰীখিনি ধুনীয়াকৈ উতলিব লাগিব। উতলাৰ পিছতহে মই ইয়াত মাছ দিম, গতিকে তৰকাৰী উতলা হওক, গতিকে সেইকাৰণে মই ইয়াত ঢাকন লগাই দিম। মই মাছৰ মুড়ি ঘণ্ট আছেই, গতিকে মুড়ি ঘণ্ট বহাবৰ কাৰণে মই কেৰাহী পাতি ল'লোঁ। কেৰাহীটো গৰম হোৱা নাই আৰু অলপ লাগে। দেখিছেনে মাছৰ তৰকাৰী উতলিছে। মই আৰু অলপ উতলাৰ পিছতহে মই কিন্তু মাছটো দিম। উতলি থাকক। কেৰাহী গৰম হৈছে, ইয়াত মই এয়া মিঠাতেল দি দিছোঁ। হৈ যাব। তেলত দিম এয়া গোটা জিৰা, জলকীয়া আৰু তেজপাত। তেল গৰম হৈ গ'ল। এতিয়া মই এইখিনি অকণমান ৰঙচুৱা হ'লেহে তেজপাত আৰু শুকান জলকীয়া দিম। মই দিম কাটি থোৱা পিঁয়াজখিনি। এতিয়া দিম তেলত এইখিনি আদা আৰু নহৰু বটা। এইখিনি দি এতিয়া মই ভালদৰে ভাজিম। অকণমান কেঁচা গোন্ধটো যোৱালৈকে, আদা নহৰু কেঁচা গোন্ধটো থাকিলে বেয়া লাগে, গতিকে মই এইখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। এইখিনি ভাত খাই মানে এতিয়া মই চাম মাছৰ তৰকাৰীটো। দেখিছেনে কিমান ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ইয়াত ভাজি থোৱা ফ্ৰাই মাছখিনি দি দিম। কেৰাহীটো একদম ভৰ্তি হৈ গৈছে। আমি এয়া মই ৰাখিছোঁ মুড়ি ঘণ্টৰ কাৰণে, মাছৰ মূৰ দুটা আৰু এপিচ মাছ তাত দিবৰ কাৰণে। এতিয়া মাছ দিয়াৰ পিছত অলপ উতল লাগিব। মই এতিয়া ঢাকন নিদিওঁ, কাৰণ ঢাকনখন দি দিলে উৰি যোৱাৰ চান্স এটা থাকে। এতিয়া এনেকৈ দি উতলি থাকক। এতিয়া মই গেছটো অকণমান কমাই লৈছোঁ। এতিয়া মই ইয়াত দিম মছলা। মছলাৰ কাৰণে মই ফাৰ্ষ্ট দিছোঁ হালধি, জিৰা, ধনিয়া। মই মুড়ি ঘণ্টত ধেৰ মছলা নিদিওঁ, এয়া দিলোঁ। এতিয়া এই মগু দালিখিনি যে আছিলে, এই মগু দালিখিনি মই ইয়াত দি দিম। আৰু মগু দালিখিনি অকণ ভিজিবও লাগিব। মগু দালিখিনি মই ইয়াত দি দিছোঁ। কৰিলে আপোনালোকে অকণমান এভাৰেষ্ট তীখালাল, সাধাৰণতে কাশ্মীৰী মিৰ্চটো ব্যৱহাৰ কৰোঁ, কিন্তু আজি তীখালাল আছে, মই গতিকে সামান্য পৰিমাণেহে দিম, কাৰণ কি ল'ৰা ছোৱালীয়ে খাব। একদম সামান্য পৰিমাণ দিছোঁ। এতিয়া মই ইয়াত সিজাই থোৱা আলু কেইটুকুৰ মই দি দিলোঁ।
আলুখিনিকো নিদিলেও হয়, কিন্তু তৰকাৰীখন অকণমান গ্ৰেভি কৰাত মানে আলুৱে সহায় কৰে, সেইকাৰণে মই সিজাই থোৱা আলুখিনিকো ইয়াত দি দিছোঁ। মাছৰ তৰকাৰীখন চাই লওঁ কি হৈছে। মাছৰ তৰকাৰী হৈ গৈছে। অকণমান নিমখ লাগিব বুলি ভাবিলোঁ কাৰণে অকণমান নিমখ দি দিছোঁ। টেঙাটো কিন্তু চাইহে দিব, যিহেতু আমটো অলপ টেঙা, গতিকে মই আৰু নেমু নিদিওঁ। কিন্তু এনে যদি আমটো টেঙা নহ'লহেঁতেন মই ইয়াত নেমু দিলোঁহেঁতেন, কিন্তু এতিয়া নিদিওঁ। আমটো টেঙা আছে, কৰিলে বেছি টেঙা খাই হয়তো ভাল নাপাব পাৰে, মই কিন্তু ভাল পাওঁ বেছি টেঙা খাই। মাছৰ মুড়িঘণ্ট দিবৰ কাৰণে মই গৰম মছলাখিনি ৰেডি কৰি লৈছোঁ। গৰম মছলাটো গম পালে কি কি লৈছোঁ, আৰু লাষ্টত এটা কেঁচা জলকীয়া দিছোঁ। বঢ়িয়া, একদম মানে ভজা ভজা এটা গোন্ধ আহিছে। এইখিনিতে মই এতিয়া পানীটো দি দিওঁ। পানী গৰম হ'ল। পানী দি দিলোঁ, বেছি নিদিওঁ, অলপ গ্ৰেভি কৰিম। আৰু এতিয়া এইখিনি উতল আহিবলৈ এৰি দিম, তাৰপাছতে মুড়িঘণ্ট ৰেডি হৈ যাব। মুড়িঘণ্ট ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত পিচি থোৱা গৰম মছলাখন ওপৰত দি দিছোঁ। আজি মোৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া মাছৰ মুড়িঘণ্ট আৰু এয়া মাছৰ টেঙা। এই দুটা ৰেচিপি মই বনোৱাৰ দৰে আপোনালোকে বনাই চাব, আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।